কেতিয়াবা মনটো আমাৰে এজিটেটেড হৈ আহে যে ইমান হৈ থকাৰ পিছতো আন্দোলন কৰাৰ প্ৰয়োজনীয়তা ক'ত আছে। গতিকে যিসকলে আন্দোলন কৰে, আন্দোলন কৰি থাকোঁতে কথা পাতিব নালাগে। 15-20 দিন যোৱাৰ পিছত যেতিয়া সকলোৱে বুজি পায় তেতিয়া কথা পাতিব লাগে। মাত্ৰ 50% পোষ্ট ৰেহাই। এজনে মোক হোৱাটছআপ দিছিল, মই হোৱাটছআপতে উত্তৰ দি দিছোঁ যে কৰি দিম। তাৰ পিছত আন্দোলনৰ প্ৰয়োজনীয়তাটো সেইটোলৈ কোনো কথা নাই। মোক বাৰু নিৰ্বাচনত প্ৰত্যুত্তৰ দিলে, আমাক হৰুৱাই দিলে, লাভটো কি হ'ব? আকৌ 1 কোটি টকা দি চাকৰি ল'ব লাগিব। ফিজ কেইটা ডাঙৰ নে পিছত 1 কোটি টকাটো ডাঙৰ? আপুনি মোক উত্তেজিত কৰাৰ চেষ্টা নকৰিব। আপোনাতকৈ মই বয়সতো ডাঙৰ আৰু এইবিলাক মই পাছ কৰি থৈছোঁ। কথাটো হ'ল যে মোৰ কেৰেক্টাৰটো আপোনালোকে বুজি পায় আৰু ইলেকশ্যনৰ ৰিজাল্টটো আপোনালোকে ইতিমধ্যে গম পাই আছে। গতিকে ইয়াত আপুনি মোক প্ৰভোগ কৰি কিবা এটা যে আপোনাৰ লাভ হ'ব মই নাজানিম। আপোনাৰ কোনখন সাংবাদিক কোনখন পেপাৰ এইটো কামত আকৌ আপোনালোকে হাত দিছে। 2-3 বাৰ হাত দিয়াৰ পিছতো মুখ্যমন্ত্ৰীক সাংবাদিকে প্ৰশ্ন কৰে, প্ৰভোগ নকৰে। একেটা কাম কেতিয়াবা আপুনি গৌৰৱ গগৈ কৰি পাইছে নেকি? পাকিস্তানৰ ওপৰত সুধি পাইছে নেকি? নাই, মইতো টিভি চাওঁ। সেইকাৰণে মুখ্যমন্ত্ৰী হিচাপে মই আপোনালোকৰ ওচৰত যেতিয়াই বিচাৰে মই টিভিৰ কেমেৰাত আহি যাওঁ। কিন্তু আপোনালোকে মোক প্ৰভোগ কৰাৰ ব্যৱস্থাটো নকৰিব। বিশেষকৈ এইটোৰ পৰা লাভ একো নহয়। এইটোৰ পৰা কাৰ লাভ হ'ব পাৰে যে অমুকে অমুক কৈছে, তমুকে তমুক কৈছে। মই যদি ইয়াতে তাতে যাওঁ, চব ল'ৰা ছোৱালীয়ে মামা মামা কৰি চিঞৰি থাকিব, তেতিয়া আপুনি ক্ষমা খুজিব জানো যে মোৰ প্ৰশ্নটো ভুল হৈছিল বুলি? সেইটোতো আপোনালোকে নকৰে। এতিয়া বলক, আপুনি মই 2জনে প্লেনৰ টিকট কাটি আমি যাওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত। ল'ৰা ছোৱালীবিলাকে মোক দেখি যেতিয়া মামা মামা চেলফি তুলিব, চিঞৰ বাখৰ কৰিব, তেতিয়া আপুনি প্ৰশ্নটো প্ৰত্যাহাৰ কৰিব লাগিব। সিমান সাহসটো নাই। গতিকে এইবিলাক ৰাস্তাত যাবই নালাগে। কওক এতিয়া। There is a 3-4 case has already been registered in the name of Pawan Khera for trying to contact some militant organization in Assam to influence election results. Already 3-4 FIR has already been registered against Pawan Khera and investigation is going on. So who will end up in jail? Only after election you will know. And I think that Pawan Khera's final address will be in Assam jail. Sir, please let us know about